আমি ফুফু যাওঁ আমি ফুফু গৈ আছোঁ হয়নে আমি ফুফু গৈ আছোঁ আমি গোটেইকেইটা ওলাইছোঁ অকণ ফুৰিবলৈ বুলি জীয়ানৰ মামা ককা ঘৰলৈ যাম আচলতে এয়া আমি ৰাস্তাত আমি এতিয়া মামা ককা ঘৰলৈ ফুফু যাম ফুফু গুণ্ডা নিচিনাকৈ ৰখি গৈছে একেবাৰে হাঁহি চাহি নাই আজিকালি জীয়ান ডাঙৰ হোৱাৰ কাৰণে ৰাস্তাটোত গৈ থাকোঁতেও এনজয় কৰি যাবলৈ জনা হৈছে এয়া ধুনীয়াকৈ শুই শুই গৈ আছে আৰু ৰাস্তাত দেখা গৰু খেদি চু যা সকলোখিনি চিঞৰি চিঞৰি গৈছে যাওকচোন গৈ শুই আৰাম কৰি গৈছে আজি মামাৰ আচলতে বছৰেকীয়া আছে সেইকাৰণে আমি তালুকে বুলি গৈ আছোঁ যিহে গৰম পৰিছে অকণমান ওলাই মেলি গ'লে ভালো লাগে আৰু দেওবাৰ দিনটো অকণমান ফুৰিবলৈ পালেও ভাল লাগে হয়নে সদায়নো একেখিনি কাম একেটা কামকে কৰিনো কিমান থাকিম জীয়ানো বৰ ভাল পায় ওলাই আহিবলৈ পালে এয়া ফূৰ্তি দেখিছেনে তাৰ গৰু দেখিলে এইটো তাৰ মাত উলিয়াই দিয়ে অলপ সময় পাছতে আমি পালোঁগৈ আৰু এয়া বাহিৰতে দিছে অকণমান ৰভা বেছি মানুহ নাছিল বাৰু পৰিয়ালৰ মানুহে আছিলে বেছিকৈ এইডোখৰ হৈছে আগফালডোখৰ গোটেই গছ গছনিৰে ভৰা আৰু মামাৰ ছোৱালীজনী খুব ফুল কৰে সেইকাৰণে ফুলৰ একেবাৰে ভেৰাইটিছ আছে আৰু এয়া দেখিছে ন ইমান ধুনীয়া ধুনীয়া ফুল আগফালখন বৰ ধুনীয়া পৰিপাটি আৰু চাফা ভাল লাগে দেখি গৈও ভাল লাগে আৰু গাঁৱৰ পৰিৱেশটো ইমান ধুনীয়া হয় তাত তাৰপাছতে আমাক দিলে প্ৰসাদ খাবলৈ যেনেও কুটি কুটি কিবা কিবি খালে আৰু এয়া হৈছে মামী আৰু সেয়া আমাৰ সেয়া মামা যোন ঢুকালে সেয়া মামী হয় আৰু তাৰপাছতে আমি খাই বৈ ওলালোঁ পাছফাললৈ বহুত দিন পাছফালখন দেখা নাছিলোঁ সেইকাৰণে মানুহজনৰ লগতে গ'লোঁ পাছফাললৈ কাৰণ মই আগতেও আহিছোঁ কিন্তু মানুহজনৰ স্মৃতি বহুত আছে সেইকাৰণে পাছফালে আহি খুব ভাল পায় এইটো এটা ডাঙৰ এটা পুখুৰী ইয়াত মাছ আছে আৰু ইটো পাৰো এটা ডাঙৰ পুখুৰী আছে আৰু কেইজনীমান আছে গৰু সকলোখিনি মোক অকণমান দেখাই গৈ আছে আমি আহিলে পাছফালে আহোঁৱেই বাৰু এয়া দেখিছেনে এইটো এটা ডাঙৰ পুখুৰী সেইটোতো মাছ আছে আৰু এই পথাৰখনো মামাহঁতৰে হয় ঘৰৰ একেবাৰে পাছফালেই হয় দীঘলীয়া পদূলি এটা আছে এয়া খেতি কৰি থৈছে আৰু ইয়াত বিভিন্ন ধৰণৰ গছ পুলি আছে কৰ্দৈ পাব বেতকুটি চিনি পাই নে বাৰু বেতকুটি গছো আছে ইয়াত বেলগছ এজোপা আছে আম গছ কৰ্দৈ গছ আৰু মোকতো চাবই নোৱাৰে গোটেই বনগুটিৰে গোটেইজনী ভৰা এয়া দেখাই গৈ আছে আৰু আমি আহি আছোঁ তাৰপাছতে এয়া ল'ৰা হৈ গ'ল কচুগুটি গৰু চাব লাগে গৰু ছাগলী বুলিলে ইমান ভাল পায় ময়ো বহুত ভাল পাওঁ কাৰণ ময়ো গাঁৱৰ হয় যেতিয়া গাঁৱৰ পৰিৱেশো ভাল লাগে আমাৰ ঘৰতো সকলোখিনি বস্তু আছিলে এতিয়া জীয়ানে চাবলৈ ইমান নাপাবই আৰু কাৰণ এতিয়া ছাগলী আমাৰ ঘৰত নাই গৰু খুব কম হৈ গ'ল হ'লেও দুই এটা আছে সেইকাৰণে আমাৰ মামাকৰ ঘৰটো ভাল পায় এয়া মামা ককাকৰ ঘৰ হয় সেয়া দেখিছে ন অকল গৰু মইতো তাক ল'বলৈ পোৱা নাই অকল ঘূৰি ফুৰিছে যাৰ তাৰ কোচত তাৰপাছতে আমি খালোঁ সেই পুৰি চব্জিকণ বৰ ধুনীয়া হৈছিলে খাই হোৱাৰ পাছতে এয়া আমাৰ গধূলি মেল বহিছে দেই লগতে খাইছোঁ আমি সকলোৰে লাল চাহ এয়া হৈছে মামী ল'ৰা ছোৱালীকেইটা আমি এনেকৈ বহি আছোঁ আৰু জীয়ানো খেলি আছে আৰু ৰাতিলৈ আমি ভাত খাই ঘৰমুৱা হ'লোঁ আৰু দেখুৱাবলৈ নহ'ল আৰু কাৰণ আমি কথা পাতি মই আচলতে মোবাইল টিপিবলৈ পাহৰি গ'লোঁ অকণমান দেখালোঁ আপোনালোককো আজিলৈ আহিছোঁ দেই এয়া চাওক খাইছোঁ দেই গধূলিৰ চাহ